কেনে আছো মোক নুসুধিবা। কবি নীলমণি ফুকন। কেনে আছো মোক নুসুধিবা, ময়ো মোক সোধা নাই। কলঙেদি উঠি আহে মুণ্ডহীন এজনী ছোৱালী। যোৱা ৰাতি মই কি আছিলোঁ? ৰজা, সন্যাসী, কৃষক শ্ৰমিক, প্ৰেমিক নক্সাল কবি, চিকাৰৰ পিছত পানী বিচাৰি ফুৰা এটি বাঘ। কি আছিলোঁ পাহৰিলোঁ। কেনে আছো মোক নুসুধিবা। মইতো অকলশৰীয়া নহয়, কাৰণ সেই শেষ ভোজনৰ পিছতো বিদায় দিব নোৱাৰিলোঁ, বিদায় ল'ব নোৱাৰিলোঁ। আউশ্বুবিটছৰ পিছৰে পৰা মই হহা নাই, কন্দাও নাই, কাৰণ যাওঁ কলৈ, ক'ৰ পৰা আহিছিলোঁ পাহৰিলোঁ। তেজ বতিয়াই জীয়াই থাকে দিন, কাৰণ হাড় মূৰবোৰে আবেলিৰ আলিবাটেৰে কাঠ হাঁহি মাৰি যায়, কাৰণ দোকানৰ শ্ব'কেছত ৰতিক্ৰিয়াত মত্ত এহাল কুকুৰ। কঁকালত পুৰুষালিংগৰ মালা পিন্ধি ভূতনাথত অন্ধকালি, কাৰণ সকলোৰে এটা ভয়, মৰা মানুহবোৰৰো। ক'বনে নক'ব, কৰিবনে নকৰে, খিৰিকী খুলিবনে দুৱাৰ, কাৰণ তেতিয়াৰে পৰা ৰৈ ৰৈ মিছাভাকি ভাও ভুৱা জালিয়াতি যৌৱন দয়ালু নিৰ্দয়। কেনে আছো মোক নুসুধিবা, কাৰণ আন্ধাৰ এতিয়া সিও কবি উঠে, এতিয়া সিও জ্বলি উঠে। দুৰ্দশা দুৰ্দিন দুৰ্গতিৰ পিছে পিছে মানুহৰ তেজৰ নিচান, কাৰণ পেটৰ জেপত লৈ ফুৰো দুখন নিষিদ্ধ হাত, ৰঙা হৈ উৰি যোৱা এটা বুলেট বুকুত। কাৰণ চৌদিশে মৌনতা শান্তিৰ ভয়ংকৰ আৱাজ। কেনে আছো মোক নুসুধিবা, কলঙেদি উটি আহে মুণ্ডহীন এজনী ছোৱালী, কাৰণ ৪২ ঘণ্টা মোৰ মৃতদেহটো গুৱাহাটীৰ পদপথত পৰি আছিল। কাৰণ এতিয়াও মই চকু মেলি আছো, মোৰ মৃত্যুৱেও চকু মেলি আছে। কাৰণ খালে ঢুঙে নৈয়ে বিলে জাকি মাৰি মাছে, হেৰা মোৰ গম্ভীৰ গতিৰ অশ্বাৰোহী।